welcome back to channel. আজি মই পুনৰ আহিলো। আজি মোৰ মায়ে টি কঠিয়া তুলি আছে। মই কঠিয়া তুলিব নেজানো হেকেনে মই ৰুবলৈ যাম বুলি ভাবিছো। এদিনাখন বৰষুণ দিয়া নাছিলে, ৰদ দি আছিলে হেকেনে যেতিয়া বৰষুণ দিছিলে বৰষুণ দিব যে হেকেনে পটাপট এনেকে কঠিয়া তুলিছে। আৰু বমাহেতি ন একবাৰে কঠিয়া তুলি আছে। আমাৰ বহুত কাল কঠিয়া আছে আৰু দাদা মামাৰ ঘৰত আছে। দাদাইটো মোক মৰমে নকৰে, কি কৰে আৰু এই যে মামাৰ ঘৰত আছে গৈ দাদা। মই ইয়াতে ঘৰতে আছো আৰু কিবা কিবা কৰি আছো আৰু অকলে এনেই কোনো মোৰ লগত খেলিব নাবিচৰা। এদিনাখন কিবা এটা মই কঠিয়া ৰুবলৈ যাম হেকেনে মই ভাবিছো। মাক আপোনালোকে দেখিব বহুত বিচাৰিছিলে আৰু ফোন কৰিবলৈ বিচাৰিছিলে। আপোনাৰ মাৰ নাম্বাৰ নাই, আপোনালোকৰ নাম্বাৰ নাই মাৰ, হেকেনে মই মাৰ মোবাইলটোতে ভিডিঅ' বনাইছো। কি মই সৰু ছোৱালী মোৰ সৰুৰ পৰা বহুত ব্লগ বনাব মন যায়, কেনে মায়ে মোক সৰুৰ পৰা ব্লগ বনাব দি থাকে। আৰু মই আপোনালোকক মাক দেখাম ৰখক, মই দেখাব লৈছো। কিন্তু ৰখক মই কিবা এটা কৰি দিওঁ। তো গাইজ মই মাৰ ওচৰত পামগৈ, মাৰ ওচৰত পালোগৈ। এতিয়া মই আপোনালোকক মাক দেখাম। হেল্ল' হাই, কঠিয়া তুলি আছো। এইটো চাওক আমাৰ কঠিয়া। আমি ইয়াতে সদায় পৰি থাকোঁ। কেতিয়া ৰুব হ'ব একো বুজি নাপাওঁ, কেনে মায়ে সুধো মই সদায়। এইটো আমাৰ কঠিয়া, এইখন আমাৰে কঠিয়া, মানে এখন আমাৰে হাবি, মানে কঠিয়া হাবি হয় এইটো। আৰু ইয়াত ইমান গাল ফুল ফুলে। ইয়াত এনেকে এইটো আপোনালোকে দেখি পাব পাইছে জানো, কিন্তু এইটো এনেকুৱা কৰিবলৈ ভাল লাগে। চাওক, লাইভ কৰি দিব দেই, শ্বেয়াৰ কৰি দিব। আৰু এটা ভিডিঅ' বনাইছিলোঁ, এইটো ক'লা চোলা পিন্ধি মেলি ইয়াতে বনাইছিলোঁ। মায়ে কৈছিলে কালিৰ ভিডিঅ' হয় সেইটো। মই আপোনালোকক দেখাব বিচাৰিছিলোঁ, কিন্তু কালিৰ অকণমানহে আধা হ'ল। এইটো বেছি হ'ব, কিন্তু বেছি নহ'লে মায়ে ক'ব নাই দিয়া, বেছি ক'ব নাই দিয়া, সেইকাৰণে লাইভ কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু মাজত থকা বেল আইকনটো দবাই দিব। বাই বাই।